পাঠ কৰিবলৈ লৈছোঁ অৰূপ কুমাৰ নাথৰ গল্প বাজিকৰ। বিয়াৰাটো ওলাই যোৱাৰ পিছতে অমৰ চলিহাই স্থিৰ দৃষ্টিৰে পৰ্দাখনলৈ চাই থাকিল। পৰ্দাখন এবাৰ কঁপি উঠিল। তেওঁৰ বুকুখনো এখন পৰ্দা হৈ পৰিছে। কোনখন পৰ্দাৰ দৰে মানুহজন সোমাই আহিছে? না, তেওঁ মাত্ৰ সন্মুখৰ দুৱাৰৰ পৰ্দাখন ঠেলি সোমাই আহিছে। দুৱাৰখন খোলা আছে, কিন্তু অমৰ চলিহাৰ বুকুৰ দুৱাৰ বহু দিনতে জপাই থোৱা হৈছে বুলি অন্তত তেওঁ নিজে বিশ্বাস কৰে। টিৰিবিৰ দুটা চকু তেওঁৰ দুচকুত থাপি মানুহজন সোমাই আহিছে। সেই চকু দুটা দুখন খুৰধাৰ তৰোৱাল হৈ তেওঁৰ দুচকু পাৰ হৈ গৈ ভিতৰ সোমাব খুজিছে নেকি? অমৰ চলিহাই নিজৰ চকু দুটাক দুপাত ঢাললৈ ৰূপান্তৰিত কৰিলে আৰু ঢাল দুপাত সন্মুখৰ চকীখনত থৈ লাহেকৈ ক'লে, বহক জিতুদা, বহু দিনৰ মূৰত। অমৰ চলিহাই নিজেই ধৰিব নোৱাৰিলে তেওঁৰ কথাষাৰত প্ৰশ্ন, চকুটুক্তি, অভিমান নে আগ্ৰহ কি প্ৰকাশ পালে। সন্মুখৰ চকীখনত অলপ লৰচৰ কৰি জিতু দত্ত বহিল। দুয়োখন হাতৰ আঙুলিবোৰ ইটোৰ ফাকত সিটো সুমুৱাই মুঠি এটা কৰি তেওঁ সন্মুখৰ টেবুলখনতে থলে। শৰীৰটো পিছলৈ হলাই নি চকীখনত গোটেই গাটো এৰি দিলে তেওঁ। মুঠিৰ মাজৰ পৰা হাত এখন এৰি গৈ চকীৰ হাতোৰা আৰু তেওঁৰ থুতৰিৰ মাজত উলম্ব দণ্ড এডাল হল। এইবাৰ দুচকুৰ তৰোৱাল দুডাল স্প্ৰিং লাগিল আৰু সিহঁতে চিধা হৈ অমৰ চলিহাৰ চকুত আঘাত কৰিলে। কেনে আছা? প্ৰথম আঘাতটো চম্ভালোতে বহুদিনীয়া অভ্যাসৰ বাবে অমৰ চলিহাৰ অলপ সময় লাগিল। এইটো জিতু দত্তৰ এটা ষ্টাইল, আৱেগিকভাৱে কাবু কৰি পেলোৱাৰ এটা কৌশল। অমৰ চলিহাই এইবাৰ দুচকুত ঢালযোৰ আত্তি আত্তি বান্ধি ললে। না, জিতু দত্তক আৰু তৰোৱালেৰে মাটি খুচৰি বীজ সিঁচাৰ সুবিধা দিয়া নাযায়। জিতু দত্তই এসময়ত সেই চোকা তৰোৱালেৰে তেওঁৰ দেহ খান্দি খান্দি যি বীজ সিঁচিছিল, সেই বীজে বিষবৃক্ষ হৈ তেওঁৰ জীৱনটোকে চানি ধৰিছিল। সেই বিষবৃক্ষৰ শিপাই খামুচি ধৰিছিল তেওঁৰ দেহ, মন আৰু সমগ্ৰ সত্তা। সেই বৃক্ষক কাটি পেলোৱাৰ পিছতো সদায়েই গজি উঠে। গুৰি চপাই চপাই সেই বৃক্ষক কাটি এদিন অমৰ চলিহাই চপাই লৈছিল ৰেণুক। ৰেণু অহাৰ পিছত আৰু সেই বৃক্ষই গজালি মেলিবৰ সুবিধা পোৱা নাই। এতিয়া ভাৱ হয়, ৰেণুৱে যেন সেই বিষবৃক্ষৰ শিপা একেবাৰে উভালি পেলাইছে। গাৰ ছাল আজৰি পেলোৱাৰ দৰেই কষ্টকৰ আছিল সেই বিষবৃক্ষৰ শিপা উভালি পেলোৱা। বিষবৃক্ষৰ সৰি পচি যোৱা পাত এখিলাৰ উত্তাপো মনলৈ ননাকৈ প্ৰশাসনীয় বিষয়াৰ ঊৰ্ধৰ পৰা সাধাৰণ জখলা এডালেৰে নামি আহি তেওঁক সুধিলে, একো খবৰ বাতৰি নিদিয়াকৈ হঠাতে যে? ক'ৰ পৰা আহিল? কওক জিতুদা, ক'ত থাকে আজিকালি? ঢাল দুখনৰ মাজেৰে অমৰ চলিহাই লক্ষ্য কৰিলে স্প্ৰিং লগোৱা খোৰধাৰ তৰোৱাল দুখন লেও সেও দুডাল সাপ হৈ কুণ্ডলী পকাই পকাই জিতু দত্তৰ দুচকুত বহি পৰিছে। মোৰ খবৰ ভালেই ৰাখিছা। কুণ্ডলী পকাই থকা সাপ দুডালে এবাৰ ফেট তুলিছে। অমৰ চলিহাই জানে, যদি জিতু দত্ত একেদৰেই আছে, তেনেহলে এইখিনি সময় সাপ নোচোৱা বাজিকৰ এটা হবলৈ অতি উত্তম সময়। সন্মুখত বজাই দিয়া এটা পেপা আৰু জিতু দত্ত নাচি নাচি এডাল মন্ত্ৰমুগ্ধ সাপ হৈ পৰিব আৰু মেৰিয়াই ধৰিব বাজিকৰৰ গোটেই দেহ। না, জিতু দত্তক এডাল মন্ত্ৰমুগ্ধ সাপ হোৱাৰ আজি সুবিধা দিয়া নাযায়। সোমবৰীয়া সাপ্তাহিক বজাৰত সাপ খেলা দেখুৱাবলৈ এদিন জিতু দত্তই তেওঁক হাতত ধৰি লৈ গৈছিল। ঘূৰণীয়া হৈ পৰা মানুহৰ জুম এটা ঠেলি ঠেলি দুয়োটা একেবাৰে সাপ নচোৱা মানুহটোৰ সন্মুখতে পৰিছিলগৈ। ইতিমধ্যে বাজিকৰৰ পেপাৰ মাতত মন্ত্ৰমুগ্ধ হৈ এটা ঘূৰণীয়া ঢাকোন দিয়া পাচিৰ পৰা ফেট তুলি উঠি আহিছিল এডাল সাপ। সৰ্বশৰীৰ জিকাৰ খাই উঠিছিল তেওঁৰ। মানুহৰ জুম ঠেলি ভিৰাই লৰ মাৰিব খোজোতে জিতু দত্তই থাপ মাৰি ধৰিছিল তেওঁৰ হাতত। একো নহয়, একো নহয়, জিতু দত্তই অভয় দিছিল তেওঁ। আৰু সঁচাকৈয়ে যেতিয়া সাপটোৱে বাজিকৰৰ পেপাৰ তালে তালে উন্মাদ হৈ নাচিবলৈ ধৰিলে, খেলটোৰ প্ৰতি তেওঁ ভয়হীন উৎসুকৰ এক তীব্ৰ আকৰ্ষণেহে যেন অনুভৱ কৰিবলৈ ধৰিলে।
বছৰীয়া বজাৰ হলে তেওঁ জিতু দত্তক সেই খেল দেখুৱাবলৈ নিবলৈ কুটুৰিবলৈ ধৰিলে। এদিন দুপৰৰ তীব্ৰ ৰ'দত সাপ খেল চাই ঘামি জামি দুয়োটা গাঁৱৰ এমূৰত বহা সেই বজাৰখন পাৰ হৈ গৈ এখন পথাৰৰ সন্মুখত ৰৈছিলগৈ। বিশাল পথাৰখনৰ নিৰ্জনতাত পহৰা দি থিয় হৈ আছিল এটা টঙি ঘৰ। জখলা এডালেৰে খপ খপ হৈ উঠি গৈছিল দুয়োটা। ছালৰ খেৰ বৈ আহি আৰ দিয়া টঙি ঘৰটোত বহি কিছু সময়ৰ পিছত তেওঁ অনুভৱ কৰিছিল কৈশোৰ উত্তীৰ্ণ জিতু দত্তৰ দেহাটো এটা ঘূৰণীয়া পাচি হৈ পৰিছে। কাপোৰৰ ঢাকোন খুলি লাহে লাহে মূৰ দাঙি উঠিছে এডাল সাপ। শৈশৱ এৰি কৈশোৰত ভৰি দিয়া তেওঁৰ উৎসুক দুহাত এটা সাপ নচোৱা পেপা হৈ উঠিছে। উৎসুকতাৰে ভৰা তেওঁৰ বাৰেমিং কৰা প্ৰশ্ন কিছুমান এটা গান হৈ পৰিছে আৰু তাৰ সুৰত উন্মাদ হৈ নাচি নাচি এডাল মন্ত্ৰমুগ্ধ সাপ। শৈশৱ এৰি কৈশোৰত ভৰি দিয়া তেওঁৰ উৎসুক দুহাত এটা সাপ নচোৱা পেপা হৈ পৰিছে। উৎসুকতাৰে ভৰা তেওঁৰ বাৰেমিং কৰা প্ৰশ্ন কিছুমান এটা গান হৈ পৰিছে আৰু তাৰ সুৰত উন্মাদ হৈ নাচি আছে এডাল মন্ত্ৰমুগ্ধ সাপ। সেই নৃত্যৰতো সাপ ক্ৰমান্বয়ে বগুৱা বাই আহিছিল তেওঁৰ কোমলীয়া শৰীৰটোলৈ। অদৃশ্য অব্যক্ত জগত এখনৰ চাবিকাঠি হঠাতে তেওঁ পাই গৈছিল। হয় হয়, সেইবোৰ গোপন কথা আছিল। নিজৰ ভিতৰত জগত এখন সৃষ্টি কৰি লোৱাৰ প্ৰথম খোজৰ গোপন কথা আছিল সেয়া। এক গোপন তৃপ্তিত লেহন কৰাৰ সেয়া প্ৰথম অভিজ্ঞতা আছিল তেওঁৰ। নিজৰ মাজত আপোন জগত এখন সৃষ্টি হোৱাৰ কি অনন্য অভিজ্ঞতা সেয়া। নাই, সেই কথা তেওঁ কাকোৱে কোৱা নাছিল। টঙি ঘৰৰ নৃত্যৰতো সাপ এডালে তেওঁক মেৰিয়াই ধৰি শৰীৰৰ কোনোবা এখিনিত খুট মাৰি লেটু সেটু হৈ আকৌ কাপোৰৰ পাচিত শুই পৰাৰ কথা তেওঁ কাকোৱে কোৱা নাছিল। কব যে পৰা নাছিল তেওঁ কাকো। সেই সাপ সৌৱা ফেট তুলি জিতু দত্তৰ দুচকুত বহি আছে। ইচ্ছা কৰিলে এই মুহূৰ্ততে তেওঁ এজন বাজিকৰ হৈ যাব পাৰে। কিন্তু এইটো পথাৰৰ মাজৰ টঙি ঘৰ নহয়, এটা বিশাল কাৰ্যালয় পৰিচালনা কৰা এক প্ৰশাসনীয় মুৰব্বীৰ এইটো এটা অফিচ ৰুম। তেওঁ কৈশোৰত ভৰি দিয়া এক উৎসুক বালক নহয়, তেওঁ দস্তুৰ মত এজন প্ৰশাসনীয় দায়িত্বশীল বিষয়া, এজন দায়িত্বশীল স্বামী, দায়িত্বশীল পিতৃ। ৰেণু, হয় হয়, ৰেণুৱে জানে সমগ্ৰ আকুলতাৰে তেওঁ ৰেণুক ভাল পায়। শৰীৰৰ সকলো স্বাভাৱিকতাৰে তেওঁ ৰেণুক ভৰাই ৰাখিব খোজে। আৰু ল'ৰা ছোৱালী দুটা? নাই নাই, তেওঁ কোনো কাৰণতে নিবিচাৰে তেওঁৰ একমাত্ৰ ল'ৰাটো কেতিয়াবা গৈ কাৰোবাৰ টঙি ঘৰত এটা সাপ নচোৱা বাজিকৰ হৈ উঠক। অথচ সন্মুখত বহি থকা এই জিতু দত্তৰ বাবে তেওঁ এটা সাপ নচোৱা বাজিকৰৰ ভৰ এতিয়াও বুকুত কঢ়িয়াই লৈ ফুৰিবলগীয়া হৈছে। এই সময়ত জিতু দত্তক তীব্ৰভাৱে ঘৃণা কৰিবলৈ তেওঁৰ মন গল। কিনো একেথৰে চকুলৈ চাই আছে? কওক কওক জিতু দা, খবৰ খাতি কওক। চাইছো তোমাকেই চাইছো। বহুত সলনি হৈ গলা তুমি এতিয়া ভাই বহুত ডাঙৰ মানুহ। আমাৰ নিচিনা সৰু মানুহৰ কথা মনত ৰাখিবা জানো? ৰাখিম, কিয় নাৰাখিম? মনত ৰাখিবলৈতো তুমিয়েই বাধ্য কৰি ৰাখিছা। নাই, ফুটাই নকলে অমৰ চলিহাই। জিতু দত্তৰ চকু আকৌ তীক্ষ্ণধাৰ তৰোৱাললৈ ৰূপান্তৰিত হৈ পৰিছে। সেই তৰোৱালে দিব বাসনাৰ বীজ। এৰা এই তৰোৱালে সেই কৈশোৰতে তেওঁৰ মনত যি বীজ সিঁচিছিল, সেই বীজে পুলি পোখা মেলি চানি ধৰিবলৈ তেওঁৰ সমগ্ৰ সত্তা। টঙি ঘৰৰ ওপৰৰ সেই বাজিকৰৰ খেলৰ উত্তেজনাৰ কথা তেওঁ কাকো কব পৰা নাছিল। কিন্তু সেই উত্তেজনাই কৈশোৰ অতিক্ৰমী যৌৱনৰ ফালে আগবঢ়াৰ অমৰ চলিহাৰ মনত খুটি পুটি বহি গৈছিল। টঙি ঘৰৰ সেই সাপ নচোৱা উত্তেজনাৰ নিচা তেওঁৰ ক্ৰমাগতভাৱে বাঢ়ি আহিছিল। ভাওনা চাবলৈ যাওঁতে নিশাৰ নিৰ্জনতাত, খেলি ধূলি আহোঁতে ফুট গধূলিৰ ছয়াময় আন্ধাৰত তেওঁ নতুন নতুন সাপ নচোৱা খেলাটো খেলিবলৈ আৰম্ভ কৰিছিল।
নৈৰ শীতল পানীৰ মাজতো কাৰোবাৰ লগত গা ধুওঁতে তেওঁ কেৱল পানী খাপ এটা নচুৱাৰ কথাই ভাবি আছিল। বাজিকৰ এটা তেওঁৰ সমগ্ৰ সত্তাতে খুটি পুতি বহি লৈছিল। তেওঁ নচুওৱা সাপবোৰ যৌৱনত যেতিয়া জোৰ বিচাৰি তেওঁৰ ওচৰৰ পৰা আঁতৰি গৈছিল, সেই সময়তো তেওঁ কেৱল সাপৰ খুঁট এটাৰ বাবেহে উন্মাদ হৈ ঘূৰি ফুৰিছিল। বৰ বিচিত্ৰ আছিল এই ৰহস্যময় শৰীৰ। পোহৰ নপৰা আন্ধাৰ সাপৰ গাঁতৰ দৰে ৰহস্যময় আছিল এই শৰীৰৰ ৰহস্য। বাজিকৰৰ প্ৰথম পাত দিয়া জিতু দত্ত তেতিয়া গাঁও এৰি চহৰলৈ গুচি আহিছিল। জোৰ পাতিব খোজা সাপবোৰৰ পিছে পিছে ঘূৰি ফুৰি তেওঁ হাইৰাণ হৈ পৰিছিল। তেওঁৰ পেপাৰ সুৰতকৈ অন্য এক মোহনীয় সুৰৰ বাবে যি সময়ত তেওঁ নচোৱা সাপবোৰ আঁতৰি গৈছিল, সেই সময়তে তেওঁ সেই পেপা আঁতৰাই মনোনিৱেশ কৰিছিল স্কুলৰ অংক আৰু বিজ্ঞানৰ মাজত। অংক আৰু বিজ্ঞানৰ হেঁচাত পেপা বজোৱা বাজিকৰ এটা লাহে লাহে ঢলি পৰিল। তেওঁ এদিন অনুভৱ কৰিলে চমকপত মাৰ্কশ্বিট এখনৰ আঁৰত পেপা বজাই ভাল পোৱা বাজিকৰ এটাই নিজৰ মুখখন কুচি মুচি লুকুৱাই পেলাইছে। তাৰপিছত মাৰ্কশ্বিটৰ তলত মুখ লুকুৱাই থকা বাজিকৰ এটা হঠাতে অমৰ চলিহাৰ চকীখনৰ ওপৰত সৰি পৰিল। সন্মুখত সৰুৱা চকুত দুডাল কুণ্ডলী পকোৱা সাপ লৈ জিতু দত্ত বহি আছে। অমৰ চলিহাক জীৱনত প্ৰথম বাজিকৰৰ পাত দিয়া জিতু দত্ত, সেইজনেই জিতু দত্ত। জিতু দত্তই বুজি পাইছে নেকি অমৰ চলিহাৰ মনৰ কথা? তেনেহলে তেওঁ হঠাতে কিয় তাৰ পিছত বুলি প্ৰশ্ন কৰিলে? না, জিতু দত্তৰ এইটো এটা কৌশলেই, ভিতৰৰ বাট মুকলি কৰাৰ কৌশল। তাৰপিছত আৰু কি হবলৈ আছে জিতু দত্ত? মনৰ ভিতৰত বাজিকৰ এটা মৰিবলৈ ধৰোতেতো তুমিয়েই মোক মাৰ্কশ্বিটখনৰ দোহাই দি মা পিতাক কৌশলেৰে কৈ মেলি নিজৰ কলেজখনৰ হোষ্টেলটোৰ ৰুমমেট কৰি মোক লৈ গৈছিলা। তাৰপিছত আৰু বাজিকৰ মৰিব পাৰেনে? প্ৰতি ৰাতি পেপা বজাই বজাই মোৰ উত্তেজেৰে ৰাঙলি নোহোৱালৈকে তুমি নাচিবলৈ এৰি নিছিলানে? নাই, জিতু দত্তই অমৰ চলিহাৰ মনৰ কথা শুনা নাই। তীব্ৰ ঘৃণা এটা তেওঁৰ মুখলৈ ওলাই আহিল। সৌৱা চকুত দুটা সাপৰ মণিকৰ পোহৰলৈ নিশ্চুপ হৈ জিতু দত্ত বহি আছে। মাণিক, এৰা এৰা। জিতু দত্তই চকুত মাণিকৰ পোহৰলৈ ঘূৰা ফিৰা কৰিছিল। বিয়েৰাৰে দি যোৱা চাহ একাপ সন্মুখত লৈ নিশ্চুপ হৈ বহি থকা জিতু দত্তৰ প্ৰতি এই সময়ত তীব্ৰ ঘৃণা এটা অনুভৱ কৰিলেও অমৰ চলিহাই নিজক ফাঁকি দিব নোৱাৰে। এই মণিকৰ পোহৰৰ বাবে তেওঁ উন্মাদ হৈ পৰিছিল পিছলৈ। নিজান নিশা জিতু দত্তৰ সেই মাণিকৰ পোহৰ বিচাৰি তেওঁ বিচনা এৰি উঠি আহিছিল। আন্ধাৰতে খেপিয়াই ফুৰিছিল এক পোহৰৰ অৰণ্য। পাইছিলনে সেই আকাংক্ষিত মাণিক? নাই নাই, শৰীৰৰ মধ্যস্থানত এটা দংশন অনুভৱ কৰাৰ পিছত নিৰ্বাপিত হৈ পৰিছিল মাণিকৰ পোহৰৰ আকাংক্ষা। কোৱা কোৱা, বাকী কি খবৰ তোমাৰ? বাকী কোনখিনি খবৰ লাগে জিতু দত্তক? মাণিকৰ পোহৰৰ হোতাহ এটা বুকুত এৰি দি গুচি যোৱাৰ পিছৰখিনিৰ খবৰ নে কোনখিনি লাগে তোমাক? হয় হয়, আক্ৰোশী হৈ বুকুত বাহ বান্ধিছিল সেই মাণিকৰ হোতাহে। যিখিনি সময়ত লগৰ সকলোৱে এজোপা গছ হৈ কাৰোবাক চাহ দিয়াৰ কথা ভাবিছিল, সেইখিনি সময়ত তেওঁ এজোপা লেও সেও লতাহে হৈ পৰিছিল আৰু বুকুত আছিল মাণিকৰ পোহৰৰ হোতাহ। সৰ্পগন্ধাৰ শিপা তেওঁ পকেটত লৈ ঘূৰি ফুৰিছিল। সৰ্পগন্ধাৰ শিপা, হয় হয়, সৰ্পগন্ধাৰ শিপা। মাণিক বিচাৰি জিতু দত্তৰ আন্ধাৰ অৰণ্য খেপিয়াই ফুৰোতে এদিন জিতু দত্তই কৈছিল অমৰ চলিহাৰ শৰীৰৰ গোন্ধৰ কথা। কস্তুৰী মৃগৰ নাভিৰ দৰে আছিল হেনো তেওঁৰ সেই গোন্ধ। পদ্মিনী নাৰীৰ শৰীৰৰ গোন্ধৰ দৰে আছিল হেনো সেই গোন্ধ। বিষধৰ সাপো লেও সেও হৈ পৰিব পৰা সৰ্পগন্ধাৰ দৰে আছিল হেনো সেই গোন্ধ। অমৰ চলিহাই পিছে কাহানিও পোৱা নাছিল নিজৰ শৰীৰৰ সৰ্পগন্ধাৰ গোন্ধ। কিন্তু পৌৰুষেৰে ভৰপূৰ জিতু দত্তৰ গাৰ গোন্ধ এটাৰ কথা তেওঁ এতিয়াও মনত আছে। বহাগৰ প্ৰথম বৰষুণত শুকান মাটিৰ বুকুৰ পৰা ওলোৱা গোন্ধৰ দৰে আছিল সেই গোন্ধ।
জয় পৰি থকা লতা এডালত জীপাল কৰি তুলিব পৰা গোন্ধ আছিল সি। জিতু দত্ত হোষ্টেল এৰি গুচি যোৱাৰ পিছত পকেটত সৰ্পগন্ধা লৈ অমৰ চলিহাই ঘুৰমুটিয়াই বিচাৰি ফুৰিছিল বৰষুণত ভিজা মাটিৰ গোন্ধ। ক'ত উঠিছেহি আপুনি? তোমাৰ ওপৰতে উঠিমহি বুলি ভাবিছিলো, পিছে তুমি বৰ ওখ হৈ গলা মোতকৈও। বেছ ৰসিক হৈ পৰিছে জিতু দত্ত। অথচ এই ৰসিকতাত এবাৰ প্ৰাণ খুলি হাৰিবলৈ অমৰ চলিহাই দ্বিধাবোধ কৰিছে। এক তীব্ৰ অস্বস্তিৰ বাহিৰে তেওঁ আৰু একোৱেই জিতু দত্তৰ প্ৰতি অনুভৱ কৰিব পৰা নাই। বলক। অৰ্ডালিয়ে খুলি দিয়া দুৱাৰ এখনেৰে দুয়োজন সোমাল আৰু চকীদাৰে খুলি দিয়া দুৱাৰ এখনেৰে দুয়োজন ওলাই অমৰ চলিহাৰ চৰকাৰী বাসভৱনৰ বাৰাণ্ডাত ভৰি থলে। এয়া ৰেণু, জিতুদা, নমস্কাৰ। নিশা ভাত খাই উঠি অমৰ চলিহাই জিতু দত্তক গেষ্ট ৰুমটোলৈ লৈ গ'ল। বহা। অমৰ চলিহা নিজৰ ঘৰতেই আলহী হৈ পৰিছে। পিছদিনাৰ অফিচৰ পুৱাৰ ব্যস্ততাৰ দোহাইও জিতু দত্তক নিৰস্ত কৰিব নোৱাৰিলে আৰু একান্ত বাধ্য ছাত্ৰৰ দৰে অমৰ চলিহা বিচনাৰ এমূৰত কুচি মুচি বহি পৰিল। জিতুদা, আপোনাৰ খবৰ একো কোৱাই নাই। কওক, চাকৰি ক'ত এতিয়া? বিয়া বাৰু কৰালেনে? ল'ৰা ছোৱালী? বিয়া? জিতু দত্তৰ ভূ কুঞ্চিত কৰি তীক্ষ্ণ হাঁহি এটা মাৰিলে। বুজিছা, সকলো নাৰী নৰকৰ দুৱাৰ। জিতু দত্তই চিগাৰেট এটা জ্বলালে। বিচনাখনৰ আনটো মূৰৰ ধামত গাৰু এটা দি আউজি লৈ তেওঁ হাত মেলি খিৰিকীখন খুলি দিলে। বিচনাৰ গাতে লাগি থকা ছুইচ বৰ্ডখনৰ ছুইচ এটা অফ কৰি এটা অন কৰিলে। কোঠাটো নীলাভ পাতল পোহৰেৰে উপচি পৰিল। প্ৰেমত পৰি বিয়া কৰালা? জিতু দত্তৰ মুখৰ কথাষাৰি এখন তৰোৱাল হৈ ওলাই আহিছে। তাৰ তীক্ষ্ণধাৰ আগটোৱে অমৰ চলিহাৰ বুকুৰ তৰপবোৰ এটা এটাকৈ আঁতৰাই পেলাব খুজিছে। মানুহটোৰ প্ৰতি তীব্ৰ বিতৃষ্ণা এটা উজাৰ খাই আহিব খুজিছে অমৰ চলিহাৰ। প্ৰেম? বিয়াহত আঁতৰ মানুহ এটাক কাছৰ বটল এটা দেখুৱাই তুমি দৌৰাই ফুৰিছিলা জিতু দত্ত। তুমি দেখুওৱা বটলটোৰ ভৰপূৰ পানী আছে বুলি তোমাৰ পিছে পিছে দৌৰিছিলো। সেই দিনবোৰ। হয় হয়, অমৰ চলিহাৰ দৰে ভৰপূৰ ডেকা এটাৰ বাবে পানীৰ অভাৱ নাছিল। চপচপীয়া পানীৰ পাত্ৰ একোটাহত হৈ সেই কলেজীয়া দিনবোৰত কিমান ছোৱালী তেওঁৰ দুৱাৰ মুখত ৰৈ নাথাকিছিল। অকল ভৰপূৰ শৰীৰেই নে অমৰ চলিহাৰ মেধা, তেওঁৰ বুদ্ধিদীপ্ততা, তেওঁৰ বাগ্মিতা আৰু প্ৰতিভা, প্ৰতিযোগিতাসমূহৰ ফলাফলবোৰ, হয় হয়, সেইবোৰেই যথেষ্ট আছিল তেওঁৰ দুৱাৰ মুখত উপচি পৰা পানীৰ পাত্ৰৰ বাবে। তেওঁ ইচ্ছা কৰিলেই সেই পাত্ৰৰ উপচি পৰা পানীৰে পুৰাব পাৰিলেহেঁতেন আকণ্ঠ তৃষ্ণা। কিন্তু সেই সময়ত অমৰ চলিহা দৌৰি থাকিল এটা কাছৰ বটলৰ প্ৰলোভনত। নিশাৰ আন্ধাৰত সেই বটলৰ সাঁফৰ খুলিবলৈ গৈ তেওঁ বাৰে বাৰে ভাগৰি পৰিছিল। এৰা এৰা। এতিয়া উদং কাছৰ বটল এটা সৌৱা তেওঁৰ সন্মুখৰ বিচনাত হেলান দি আউজি বহি আছে। এই উদং বটলৰ বাবে তেওঁ এটা সময়ত চপচপীয়া পানীৰ পাত্ৰকো ঠেলি ঠেলি বিয়াহত কাতৰ হৈ ফুৰিছিল। বুকুত আক্ৰোশী হৈ বহি লৈছিল এই বটলৰ পিয়াহে। ঘৰৰ পৰা জোৰ কৰিছিল বিয়া পাতিবলৈ। উপচি পৰা পানীৰ পাত্ৰ তেওঁৰ সন্মুখত তুলি ধৰা হৈছিল। কিন্তু তেওঁ তীব্ৰভাৱে শংকিত হৈছিল সেই পানীত ডুবি তেওঁৰ মৃত্যু হ'ব বুলি। বাৰে বাৰে সেই ভৰপূৰ পানীৰ পাত্ৰৰ পৰা পলায়ন কৰিব খুজি তেওঁ তেওঁৰ মাকক মৰণ কাতৰ মুখ এখনৰ ওচৰত পৰাস্ত হৈ পৰিছিল। ৰেণু আহিছিল এটা ভৰপূৰ পানীৰ পাত্ৰ হৈ। বটলৰ পিয়াহ এটাত কাতৰ হৈ থকা মানুহ এটাক ৰেণুৱে জুৰুলি জুপুৰিকৈ ভিজাই পেলাইছিল। কিন্তু তেওঁ বহু দিনলৈ মনে মনে কঢ়িয়াই লৈ ফুৰিছিল বটল এটাৰ পিয়াহ এটাক। বুকুৰ সমস্ত আকুলতাৰে ৰেণুক সাৱটি ধৰিব খুজিছিল তেওঁ। ঠিক সেই সময়তে শৰীৰৰ কোনোবা অদৃশ্য ঠাই এটুকুৰাৰ পৰা পাক খাই খাই বগাই আহিছিল এডাল লতা। মূৰ দাঙি উঠিব খুজিছিল এজোপা বিষ বৃক্ষই আৰু দুহাত আৰু উঠ উত্তাহল হৈ উঠিব খুজিছিল এটা বাজিকৰৰ পেঁপা বজাবলৈ। কি যে অদ্ভুত যন্ত্ৰণা এটাক তেওঁ বুকুৰ ভিতৰত সামৰি সুতৰি থব লগা হৈছিল।
ৰেণুৱেতো বুজা নাছিল তেওঁৰ ভিতৰত কাঁচৰ বটল এটাৰ পিয়াহ এটা লুকাই থকা বুলি। ৰেণুৱেতো জনা নাছিল চাহ দিয়া বৃক্ষ এজোপা হবলৈ গৈ তেওঁ বাৰে বাৰে বাগৰি পৰিছিল এডাল লতা হৈ। ৰেণুৱেতো উপলব্ধি কৰিব পৰা নাছিল যে তাইৰ শৰীৰৰ কোমল গোন্ধক অতিক্ৰমি তেওঁ উত্তাৱল হৈ পৰিছে বহাগৰ প্ৰথম জাক বৰষুণত ভিজা মাটিৰ গোন্ধৰ বাবে। বৰ কষ্টকৰ আছিল সেই নিজকে বুজাব নোৱাৰা দিনবোৰ। বাথৰুমত সোমাই তেওঁ ফেকুৰি উন্মাদৰ দৰে কান্দিছিল। নহয় ৰেণু, মই এই জীৱন বিচৰাই নাছিলো। মোৰ সহ্য নহয় এই জীৱন ৰেণু, মোৰ সহ্য নহয়। লাহে লাহে সকলো সহ্য হৈ আহিছিল। ল'ৰাৰ জন্ম হৈছিল, তাৰপিছত ছোৱালীৰ। ৰেণুৰ সমষ্টিয়ে পাৰ ভাঙিছিল, সুখৰ পাৰ ভাঙিছিল ল'ৰা ছোৱালীৰ কলকলনিয়ে। আৰু ডিঙি চেপি তেওঁ মাৰি পেলাব খুজিছিল দুৰ্বাৰ প্ৰেম উন্মুখে সত্তাক। মই জানো তুমি কাৰো প্ৰেমত পৰিব নোৱাৰা। কোন অতলান্তৰ পৰা ভাহি আহিছে এই মাত? অমৰ চলিহা চিৎকাৰ খাই উঠিল। নাই, মিছা কথা। মই প্ৰেমত পৰিছো, ৰেণুৰ প্ৰেমত পৰিছো, মোৰ ল'ৰা ছোৱালীৰ প্ৰেমত পৰিছো, মই এই জীৱনটোৰ প্ৰেমত পৰিছো। এক অট্টহাস্যত কঁপি উঠিল গোটেই পৃথিৱী। স্তব্ধ হৈ পৰিল অমৰ চলিহা। পৃথিৱীৰ আটাইতকৈ ঘৃণা কৰা মানুহটো সৌৱা তেওঁৰ পৰা মাত্ৰ দুহাত দূৰত্বত উপঙি আছে নীলা সৰোবৰত। পৃথিৱীৰ সমস্ত জিঘাংসা তেওঁৰ মুখত থুপ খালেহি। কঠিন হৈ আহিছে তেওঁৰ মুখৰ মাংসপেশী, কঠোৰ হৈ আহিছে দুয়ো হাত। আৰু এয়া কি? অতি আশ্চৰ্যজনকভাৱে সৌৱা খালী খিৰিকীৰ বতাহত উপঙি আহিছে বহাগৰ প্ৰথম বৰষুণত ভিজা শুকান মাটিৰ গোন্ধ। অমৰ চলিহাই চকু দুটা মুদি দিলে। এয়া তেওঁ লতা এডাল হৈ আকৌ বাগৰি পৰিছে। এয়া ঠৰঙা গোফ একোচা বগোৱা বাই গৈছে তেওঁৰ বুকু, ডিঙি, থুতৰি, ওঠ, নাক, কপাল আৰু লগে লগে ৰোমহ বুকুৰ পথাৰ এখনৰ ভৰত তেওঁ চন পৰি থকা পথাৰৰ দৰে নিমজ শৰীৰটো পিষ্ট হবলৈ আৰম্ভ কৰিছে। তেওঁ স্পষ্টভাৱে অনুভৱ কৰিব পাৰিলে ভৰিৰ পৰা মূৰলৈ এডাল অতিশয় পিছল সাপৰ আলিংগন। হঠাতে আহি বহুদিন শুই থকা বটলৰ পিয়াহ এটাই তেওঁৰ কণ্ঠত ছাতি ফুটি কৰিলেহি। তেওঁ চকু দুটা মেলি ধৰিলে আৰু দেখা পালে যিটো দত্তৰ চকুত কৈ চকুৰ মণিক জ্বলি আছে আৰু তাৰ পৰা পোহৰবোৰ শীতল পানীৰ দৰে নামি আহিছে তেওঁৰ ডিঙিলৈ। ধন্যবাদ।